স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। মই আজি আহিছোঁ বেহাৰবাৰী আউটপোষ্টৰ শ্বুটিং কৰা ঠাইত। তাত মই আহিছোঁ, মই পেঞ্চিল স্কেচ এখন আঁকিছোঁ মোহন দাৰ। তেওঁ পেঞ্চিল স্কেচখন দিবলৈ গৈ আছিলোঁ। তেওঁ আহিছে, শ্বুটিং কৰা ঠাইতে আছে। মই এতিয়া যাওঁ, তেওঁ গৈ পেলাই পেঞ্চিল স্কেচখন দিওঁ, তেওঁৰ লগত কথা পাতিম। আপোনাৰ ভিডিঅ'টো শেষলৈকে চাওক। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই মোহন দাক লগ কৰিম বুলি ভাবি আছিলোঁ। বহুত দিনৰ মূৰত আজি লগ কৰিব পালোঁ। মোৰ ভাল লাগিলে লগ পাই পেলাই। মোহন দা, আপোনাক লগ পালোঁ, ভাল লাগিলে বহুত মনটো। আপোনাৰ স্কেচখন কেনেকৈ পাইছে আপুনি? বহুত বহুত ধন্যবাদ। ভাইটি দিগন্তই তেজপুৰ ঢেকীয়াজুলিত ঘৰ। হয়, বৰ ধুনীয়াকৈ আঁকি আনিছে চাওকচোন ছবিখন। আচলতে মনত সজীৱ হৈ আছে কাৰণে আৰু সেই আৰ্ট কৰি ইমান ধুনীয়াকৈ সজীৱ কৰিব পাৰিছে। বহুত বহুত ধন্যবাদ তোমাৰ এই মৰম থেংক ইউ দাদা। চেনেহৰ বাবে। আৰু তোমাৰ সঁচাকৈ টেলেণ্টক আমি চেলুট জনাইছোঁ। এনেকৈ ভাল ছাপোৰ্ট কৰি থাকিব আপোনালোকে, একদম কৰিম। তুমি আপোনালোকৰ ছাপোৰ্টৰ আমাৰ প্ৰয়োজন হয় আৰু একদম নহয় নহয়, আমি ইজনে সিজনক সহায় কৰাটো নিতান্তই প্ৰয়োজন। তোমাৰ কামবিলাকো তুমি ভালকৈ কৰি যোৱা, জীৱনত আগুৱাই যোৱা, তাকে থেংক ইউ দাদা। থেংক ইউ ছ' মাছ। ঠিক আছে, থেংক ইউ দাদা। এইখিনিতে শ্বুটিং কৰা হয় বেহাৰবাৰী আউটপোষ্টৰ গেটখিনি। আৰু আপোনাৰ অকণমান আগত গৈ সেই বিল্ডিংটো দেখা পাইছে, সেই বিল্ডিংটোৰ সেই ওপৰতে বেহাৰবাৰীৰ ভিতৰৰ শ্বুটিংখিনি কৰা হয়, থানাখন দেখুওৱা হয়।